শিক্ষাৰ লগত জড়িত ভিডিঅ'ৰ ন'টিফিকেশ্যন লাভ কৰিবলৈ ছাবস্ক্ৰাইব কৰক এজুক্ৰাউনৰ নামৰ ইউটিউব চেনেলটি। মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে তোমালোকৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ প্ৰথমটি পাঠ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল নামৰ পাঠটোৰ ভাঙনি আৰু শব্দ অৰ্থ সৈতে এই ভিডিঅ'টিত আলোচনা কৰিম। তো যদি তোমালোকে এই কবিতাটোৰ ভাঙনি তথা শব্দ অৰ্থসমূহ ভালদৰে জানিবলৈ বিচাৰা, বুজিবলৈ বিচাৰা, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা বুলি মোৰ আশা থাকিল। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া যিহেতু এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী হয়, তো তোমালোকে এতিয়া যিকোনো এখন নতুন বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে তোমালোকে যেতিয়া যাবা, তোমালোকে প্ৰৱেশ পৰীক্ষা দিবলগীয়া হয়। তো তোমালোকে তোমালোকৰ কিতাপত যিখিনি কবিতা থাকে, সেই কবিতাখিনি বা যিকোনো বিষয়খিনি ভালদৰে তোমালোকে জনাটো উচিত। তো যদি তোমালোকে আজিৰ এই কবিতাটো ভালদৰে জানি থোৱা, তোমালোকৰ কিছু পৰিমাণে উপকাৰ হ'ব বুলি মই আশা কৰোঁ। তো তোমালোকে কবিতাটি ভালদৰে বুজিবলৈ চেষ্টা কৰিবা বুলি মোৰ আশা থাকিল। তো মই প্ৰথমতে কবিতাটো আবৃত্তি কৰি দিছোঁ, তো তোমালোকে চাই ল'বা কিতাপত। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, all creatures great and small, all things wise and wonderful, the Lord God made them all. তাৰপিছত আকৌ দ্বিতীয়টো যি ষ্টেঞ্জা দফা আছে, তাত আমাক কৈছে each little flower that opens, each little bird that sings, he made their glowing colors, he made their tiny wings. তো এতিয়া আমি প্ৰথমতে শব্দ অৰ্থ, এই কবিতাটিত থকা শব্দ অৰ্থসমূহ আমি জানিবলৈ চেষ্টা কৰিম। তো এতিয়া মই তোমালোকক এটা এটা শব্দ দেখুৱাই দিছোঁ, যিকেইটাৰ আমি অৰ্থ জনাটো দৰকাৰী বুলি মই ভাবোঁ। বাকীখিনি তোমালোকে নিশ্চয় বুজি পাবা। মই এটা এটা লাইন তোমালোকক বুজাই যাম। তো প্ৰথমতে আমাৰ শব্দটো হৈছে থিংছ, থিংছ শব্দ। দ্বিতীয়টো হৈছে ব্ৰাইট, তৃতীয়টো হৈছে বিউটিফুল, চতুৰ্থটো ক্ৰিয়েচাৰ, তাৰপিছত আমাৰ গ্ৰেট, স্মল, ৱাইজ, ৱাণ্ডাৰফুল, লৰ্ড গড, তাৰপিছত আমি মেড, এই শব্দবোৰ আমি জনা উচিত। তাৰপিছত নেক্সট যদি আমি ছেকেণ্ড ষ্টেণ্ডাৰ্ড চাওঁ, তো তোমালোকে এতিয়া হয়তো দেখা পাইছা ইয়াতে লিটল ফ্লাৱাৰটো আমি জানোৱেই, ফ্লাৱাৰ মানে ফুল হয়। তাৰপিছত অপেনছ, তাৰপিছত বাৰ্ড মানে জানো আমি চৰাই, তাৰপিছত ছিংছ, তাৰপিছত গ্ল'য়িং, তাৰপিছত আমি টাইনি আৰু উইংছ। এই শব্দবোৰৰ অৰ্থ আমি জনাটো বহুত আৱশ্যক হয়, দৰকাৰী বা প্ৰয়োজনীয় হয়। চ' তোমালোকে এতিয়া শব্দ অৰ্থখিনি ভালদৰে মনোযোগ দি চাই যাবা। তো এতিয়া আমাৰ প্ৰথমটো শব্দ হৈছে থিংছ, আৰু এই থিংছ শব্দটোৰ অৰ্থ হ'ব, তো তোমালোকে এতিয়া দেখিবলৈ পাইছা, আমি বস্তু বুলি ক'ব পাৰিম থিংছ মানে। তাৰপিছত নেক্সট আমাৰ আহিব ব্ৰাইট শব্দটো। তো ব্ৰাইট শব্দটোৰ অৰ্থ হ'ব, তো নেক্সট আমাৰ হ'ব বিউটিফুল, আৰু বিউটিফুল মানে আমি জানো বিউটিফুল মানে হ'ল ধুনীয়া। তো তোমালোকে ধুনীয়া শব্দটো কেনেদৰে লিখে মই লিখি দিছোঁ। নেক্সট হ'ব আমাৰ ক্ৰিয়েচাৰ, ক্ৰিয়েচাৰ মানে আমি কি বুলি ক'ব পাৰিম, জীৱ, কি বুলি ক'ব পাৰিম, জীৱ। তাৰপিছত নেক্সট হ'ব আমাৰ গ্ৰেট, আৰু গ্ৰেট শব্দটোৰ অৰ্থ হৈছে ডাঙৰ বুলি ক'ব পাৰিম আমি, কি বুলি ক'ব পাৰিম, ডাঙৰ বুলি ক'ব পাৰিম। তাৰপিছত আমাৰ নেক্সট স্মল, আৰু স্মল শব্দৰ অৰ্থটো হ'ব আমাৰ সৰু। তাৰপিছত নেক্সট হ'ব আমাৰ ৱাইজ, ৱাইজ মানে হ'ল আমাৰ ইণ্টেলিজেণ্ট বুলি কওঁ আমি ইংৰাজীত, অসমীয়াত ইয়াক আমি জ্ঞানী বুলি ক'ব পাৰিম। তাৰপিছত ৱাণ্ডাৰফুল, ৱাণ্ডাৰফুল মানে আচৰিত বা ভাল লগা বুলি আমি ক'ব পাৰিম। তাৰপিছত আমাৰ মেড, মেড মানে, তো মেড মানে হৈছে আমাৰ, তোমালোকে ৱাণ্ডাৰফুল মানে দেখা পাইছে ভাল লগা, তাৰপিছত মেড মানে হৈছে আমাৰ বনোৱা, প্ৰস্তুত কৰা, এনেদৰে আমি ক'ব পাৰিম। তো এতিয়া আমাৰ নেক্সট শব্দটো হৈছে লিটল, লিটল মানে আমি কি বুলি ক'ব পাৰিম, লিটল মানে হৈছে সৰু, কি বুলি ক'ব পাৰিম আমি, সৰু বুলি ক'ব পাৰিম। তাৰপিছত নেক্সট আমাৰ হ'ব অপেন্স, তো অপেন্স শব্দটোৰ অৰ্থ হ'ব, অপেন্স মানে হৈছে আমাৰ মুক্ত। তাৰপিছত আমাৰ বাৰ্ড মানে তোমালোকে জানা, বাৰ্ড মানে চৰাই, বাৰ্ড মানে চৰাই। তাৰপিছত ছিংছ মানে গোৱা, আমি যি গান গাওঁ সেই গোৱা, ছিংছ মানে গোৱা হয়। তাৰপিছত গ্ল'য়িং, গ্ল'য়িং মানে আমি কি বুলি ক'ব পাৰিম, উজ্জ্বল, কি বুলি ক'ব পাৰিম আমি, উজ্জ্বল বুলি ক'ব পাৰিম।
তাৰপিছত যদি আমি চাওঁ নেক্সট আমাৰ টাইনি, তো টাইনি মানে কি হয় সৰু 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 বুজায় টাইনি শব্দটোৱে। তাৰপিছত আমাৰ নেক্সট শব্দটো হৈছে উইংছ, আৰু উইংছ মানে হৈছে আমাৰ পাখি, চৰাই যি পাখি উইংছ বুলি কোৱা হয়। তাৰপিছত এতিয়া তোমালোকক গোটেইখিনি শব্দ মই একেলগে দেখাই দিছোঁ আৰু তো তোমালোকে এই ফালটোত তোমালোকে প্ৰথম ষ্টেঞ্জাৰ শব্দ অৰ্থবোৰ দেখিবলৈ পাইছা প্ৰথম দফাটিৰ, আৰু এইটো চাইডে তোমালোকৰ দ্বিতীয় দফাটিৰ ছেকেণ্ড ষ্টেঞ্জাৰ তোমালোকৰ শব্দ অৰ্থসমূহ ইয়াতে মই লিখি দিছোঁ। তো এতিয়া আমি গোটেই কবিতাটো শব্দ অৰ্থ সহিতে পদ্যটো বুজিম আমি। তো এতিয়া আমাৰ প্ৰথম যি শাৰী আছে সেই শাৰীটোত কোৱা হৈছে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, সকলোবোৰ বস্তু কি হয় ব্ৰাইট, ব্ৰাইট মানে কি হয় উজ্জ্বল, আৰু বিউটিফুল ধুনীয়া। আৰু অল ক্ৰিয়েচাৰ্ছ দ্বিতীয়টো শাৰীত আমাক কোৱা হৈছে সকলোবোৰ জীৱ বা জন্তু গ্ৰেট ডাঙৰ এণ্ড স্মল সৰু হয়। তাৰপিছত নেক্সট আমাক কোৱা হৈছে অল থিংছ সকলোবোৰ বস্তু কি হয় ৱাইজ জ্ঞানী এণ্ড ৱাণ্ডাৰফুল ভাল লগা আচৰিত ধৰণৰ হয়। তাৰপিছত নেক্সট হৈছে আমাৰ দ্য লৰ্ড গড, ভগৱানে কি কৰিছে মেড দেম অল, মেড মানে বনাইছে, সকলো কি বস্তু বনাইছে ব্ৰাইট উজ্জ্বল বিউটিফুল ধুনীয়া ক্ৰিয়েচাৰ্ছ জীৱক বনাইছে যিবিলাক সৰু গ্ৰেট মানে ডাঙৰ, আৰু স্মল সৰু হয়, আৰু যিবিলাক জ্ঞানীও হয় ৱাইজ হয়, আৰু ৱাণ্ডাৰফুল হয়। তো ভগৱানে এই সকলোবোৰ জীৱ জন্তুকে বনোৱাইছে বুলি কোৱা হৈছে। এতিয়া আমাক আকৌ ছেকেণ্ড ষ্টেঞ্জাৰটোত কবিয়ে কৈছে যে ইটছ লিটল ফ্লাৱাৰ, প্ৰত্যেকটো সৰু সৰু ফুলৰ কথা কৈছে, ফ্লাৱাৰ ডেট অপেন, সিহঁতবোৰ মুখ মেলি থাকে, সিহঁতবোৰ অপেন হৈ থাকে খুলি থাকে, এণ্ড ইটছ লিটল বাৰ্ড, সিহঁতৰ প্ৰত্যেকবোৰ চৰাই সৰু চৰাইবোৰ কি হয় ডেট ছিংছ, সিহঁতবোৰে গান গাই থাকে, এণ্ড হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ, কি কৰিছে এই সৰু সৰু ফুলবোৰৰ আৰু সৰু সৰু চৰাই যিবোৰে গান গায় সেইবোৰৰ গ্ল'য়িং কালাৰ্ছ উজ্জ্বল ৰং ভগৱানে দিছে। আৰু এইটো কোনে দিছে বুলি কৈছে হি মেড দেয়াৰ, ইয়াতে হি মানে আমাৰ ভগৱানক বুজোৱা হৈছে, আৰু হি মেড দেয়াৰ টাইনি উইংছ, টাইনি মানে সৰু আৰু উইংছ মানে পাখি, তো ভগৱানে কি কৰিছে সিহঁতৰ টাইনি উইংছ সৰু পাখিবোৰ বনাইছে বুলি আমাক ইয়াতে কবিয়ে কৈছে। তো এতিয়া আমি প্ৰথম যদি ষ্টেঞ্জাৰটো চাওঁ, প্ৰথম ষ্টেঞ্জাৰটোত আমাক ইয়াতে কোৱা হৈছে যে কবিয়ে কি কৰিছে এনেকুৱা বস্তু বা জীৱ জন্তু হৈ হওক সকলোবোৰ বস্তু কি হয় বনাইছে যিবোৰৰ কিছুমান স্পেচিয়েল কি আছে ফিচাৰ্ছ আছে, বৈশিষ্ট্য আছে, আৰু সেই বৈশিষ্ট্যবোৰ আমাক ইয়াতে কবিয়ে কৈ দিছে। প্ৰথমটো হৈছে ব্ৰাইট বিউটিফুল গ্ৰেট এণ্ড স্মল ৱাইজ এণ্ড ৱাণ্ডাৰফুল। তো ইয়াতে আমাক কবিয়ে কৈছে যে ভগৱানে যিবোৰ বস্তু বনাইছে বা প্ৰস্তুত কৰিছে সেই সকলোবোৰ বস্তু কি হয় উজ্জ্বল হয়, ধুনীয়া দেখা হয়, ডাঙৰ হয়, কিছুমান সৰু হয়, আকৌ কি হয় কিছুমান জ্ঞানী হয়, কিছুমান আকৌ ভাল লগা হয়, ৱাণ্ডাৰফুল আচৰিত ধৰণৰ হয়। তো নেক্সট যদি ষ্টেঞ্জাৰটোত আমি চাওঁ, এতিয়া আমাক দ্বিতীয়টো যি ষ্টেঞ্জা সেই ষ্টেঞ্জাটোত কবিয়ে আমাক কিহৰ কথা কৈছে সৰু সৰু ফুলবোৰৰ যিবিলাক মুখ মেলি থাকে খুলি থাকে, আৰু কি হয় ইটছ লিটল সৰু সৰু চৰাইৰ কথা কোৱা হৈছে, বাৰ্ডৰ চৰাইৰ কথা কোৱা হৈছে যিবিলাকে গান গায়, আৰু ভগৱানে কি কৰিছে এই সৰু ফুল আৰু চৰাইবোৰৰো গ্ল'য়িং কালাৰ দিছে, উজ্জ্বল ৰং দিছে, আৰু ভগৱানে কি কৰিছে সেই সৰু চৰাইবোৰক কি দিছে টাইনি সৰু পাখি দিছে, উইংছ দিছে। তো ছাত্ৰ ছাত্ৰীসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।